ভক্ত দেখিলে ভাবো বুলি নকবা মানে। ओम जय सरस्वती माता। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক আজি অন্য এটা ভিডিঅ' লৈ। আৰু আজি মানে সৰস্বতী মাৰ মূৰ্তি বিসৰ্জন দিব যাম আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিছোঁ ক'ত এইবাৰ মানে বিসৰ্জন দিয়া হ'ব আৰু কেনেদৰে দিয়া হ'ব সকলোবোৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু উপলক্ষিতে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় সৰস্বতী মাকে, জয় সৰস্বতী মাকে, জয় সৰস্বতী মাকে। জয় সৰস্বতী মাকে। অমৰমী কল অমৰমী আহা। জয় সৰস্বতী মা কি জয়। আৰু এয়া দেখিছে আমি গৈ আছোঁ এতিয়া লখিমপুৰ টাউনৰ মাজমজিয়াত। আৰু দেখিছে এয়া হেৰি মা বিসৰ্জন দিবৰ কাৰণে গৈ আছোঁ আমি। ৰঙানদীত বিসৰ্জন কৰা হ'ব সৰস্বতী মাক আৰু চাই থাকক। আৰু চাউলটো মেইন দেখিছে সৰস্বতী মাক বিসৰ্জন দিয়া মানে চাউলটো লাগেই, মেইন চাউলটো। এতিয়া আহি আমি গণেশ মন্দিৰ পাইছোঁহি আৰু অলপ আছে আৰু অলপ দেৰি পাছতে পামগৈ গৈ ৰঙানদী। আৰু তাতে আজি মূৰ্তি বিসৰ্জন কৰা হ'ব আৰু গৈ আছোঁ এতিয়া। অকল পালোহি আহি আৰু এয়া দেখিছে ৰঙানদীৰ পৰা বিসৰ্জন চলি আছে মূৰ্তি বিসৰ্জন। আৰু ইয়াত দেখিছে পালোহি, ইফালে নামি যাব লাগিব আৰু তেনেকৈ তাতে দিয়া হ'ব আপোনাৰ মূৰ্তি বিসৰ্জন কৰা হ'ব আৰু চাই থাকক। মাকে জয় সৰস্বতী মাকে, জয় সৰস্বতী মাকে, জয় সৰস্বতী মাকে। আৰু এতিয়া আমাৰ মূৰ্তি বিসৰ্জন কৰা হ'ব এই ৰঙানদী। আৰু ইয়াত বিসৰ্জন দিয়াৰ আগত মানে সেৱাভাগ কৰি লোৱা হ'ব, তাৰপাছতে বিসৰ্জন কৰা হ'ব। আৰু পানী মানে একেবাৰে নাই ৰঙানদীখনত, তেনেকৈ উতৰাব লাগিব আৰু বিসৰ্জন দিয়া হ'ব। ओम जय सरस्वती माता, जय जय सरस्वती माता। सद्गुण वैभवशालिनी, सद्गुण वैभवशालिनी, त्रिभुवन विख्याता। সেৱা কৰা হৈছে আমাৰ আৰু চাই থাকক। নাথ মোৰ গতি হাতিবে উচিত ৰাম মোৰ গতি।
जय सरस्वती माँ की जय सरस्वती माँ की ॐ जय सरस्वती माता जय जय सरस्वती जय सरस्वती माँ की जय सरस्वती माँ सद्गुण वैभवशालिनी सद्गुण वैभवशालिनी त्रिभुवन विख्याता जय जय सरस्वती माता जय सरस्वती माँ की जय सरस्वती माँ की जय जय सरस्वती माँ की এই দোকানলে দিব এই দোকান মাজত দিব লাগে এই ভিডিও হয় এই দেখো चंद्रवदनी पद्मासिनी द्युतिमंगलकारी হৈ গ'ল আৰু এয়া দেখিছে মানুহৰ ভিৰ কিমান ৰঙানদী পাৰত আৰু চাওক আৰু এতিয়া মানে যি হ'ল এতিয়া ঘৰত যাম আৰু লাডু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা এই ভিডিঅ'টো আৰু যদি কোৱা আৰু চেনেলটো পুৰা সাবস্ক্ৰাইব কৰি দিয়া গোটেইখিনি ভিডিঅ' চাবা আৰু ধুনীয়াকৈ এতিয়া কমলা খাই আছোঁ আমাৰ আমাৰ হৈ কমলা গ'ল এইটো পুৰা কমলা চলি আছে একদম বিন্দাছ অঁ এতিয়া যাব হৈ গ'ল আমাৰ বিসৰ্জন হৈ গ'ল বিন্দাছ আৰু আহি আছে মানুহ দেখিব পাইছে ইয়াত আৰু দেখাই দিয়া গোটেইখনকে আৰু এইফালে পাৰ্টি চলি আছে ইয়াতে দিয়া হয় মূৰ্তি বিসৰ্জন আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু আজি মূৰ্তি বিসৰ্জন দিবলৈ আহিছিলোঁ তাৰ ওপৰতে বনালোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি পেলাব আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বেছি দীঘল নকওঁ